Hello everyone, welcome back to my YouTube channel. নমস্কাৰ স্বাগতম জনাইছো চেংমৰা ব্লগৰ অন্য এটা ভিডিঅ'লে। আজি বহুত দিনে হ'ল মই আপোনালোকক ভিডিঅ' দিয়া নাই কাৰণ মই ৰুম আহিলো। ৰুমত যিহেতু কৰিবলৈ একোৱে নাথাকে পঢ়াটো বাদে সেই পঢ়াটো মই নকৰোঁ সেইকাৰণে ভিডিঅ' বনোৱাও হোৱা নাই আৰু আপোনালোকক দিয়াও হোৱা নাই আৰু আজি বহুতেই ঠাণ্ডা সেইকাৰণে মই টুপি চুপি পিন্ধি আছোঁ দেই বাহিৰত হিল পৰিছে আৰু মই এফালে কৰি আছোঁ ভিডিঅ' আপোনালোকৰ কাৰণে। এই ঠাণ্ডা বতৰত আজি মই কি কৰিম জানে ৰ'ব কৈ আছোঁ। এনেই ক'লো মানে মই একো নকৰোঁ কিন্তু আজি নতুন ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। আজিলৈকে খায়ে পোৱা নাই সেই বস্তুটো কিন্তু আজি প্ৰথমবাৰ বনাই মেলি খাম। কেনেকুৱা লাগে নাজানো কিন্তু মানুহে কোৱা শুনো বহুত ভাল লাগে বুলি। সেইফালে শুনিছে নহয় আদা নহৰু খুন্দিয়া আছে সেইকাৰণে আপোনালোকৰ আগত মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ৰেচিপিটো কিমান কি হয় কেনেকৈ বনাই নাজানো তথাপিতো নিজৰ ষ্টাইলত অকণমান বনাই মেলি খাম বুলি ভাবিছোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু সেইকাৰণে মই আহি গ'লোঁ ভিডিঅ' বনাবলৈ। তেতিয়া ব'লক কি বনাওঁ দেখাই আছোঁ। আজিৰ আইটেমটোৰ মেইন বস্তুখিনি হৈছে এইখিনি দেখিছে এইখিনি হৈছে মানে এটা ছাগলীৰ মাথা যিটো মই আজিলৈকে খাই পোৱা নাই। মোৰ লগৰকেইজনীয়ে খাই পাইছে দেই, ইহঁতকেইটা মস্ত ৰাহো যে সেইকাৰণে খাই পাইছে কিন্তু মই খাই নাই পোৱাৰ কাৰণে আজি সিহঁতে কৈছে তহঁতি বনা তই বনা আৰু আমি খাম। সেইকাৰণে মই ভাবিলোঁ ঠিক আছে ট্ৰাই কৰি চাওঁ, আজি প্ৰথমবাৰ ট্ৰাই কৰিম। তেতিয়া ব'লক বনাই লওঁ। টো বনাবৰ কাৰণে এয়া লৈছোঁ আলু 3টা এনেকৈ কাটি লৈছোঁ। তাৰপিছত এইফালে লৈছোঁ বিলাহী, এইফালে লৈছোঁ 2টা পিঁয়াজ কেনেকৈ কাটিছোঁ দেখিছে আৰু আপোনালোকেও কাটি ল'ব যদি বনাই। আৰু এয়া লৈছোঁ আদা নহৰু পেষ্ট আৰু মেইন বস্তুটো হৈছে জলকীয়া যিটো তুমি দিয়া সৰু জলকীয়া নাই এইকেইটা সেইকাৰণে আমি ভোট জলকীয়া দিম আৰু ব'লক তেতিয়া বনাই লওঁ। পাতি ল'লোঁ আমি কুকাৰটো, যিটো কুকাৰ আমাৰ বেয়া হয় দেই হুইচেল চুইচেল নিদিয়ে তথাপিতো এইটোকে পাতি লৈছোঁ আৰু কিবা এটা কৰিব লাগিব। মই এটা সৰু কুকাৰ আছে আমি লোৱা নাই সেইকাৰণে অলপ ডাঙৰটোকে পাতি লৈছোঁ। এইটো চিটি নিদিয়ে, চিটি নিদিলেও কিবা এটা কামত লগাব লাগিব নহ'লে মাংসখিনি নুজুৰেগৈ যে। বনাওঁ ব'লক। এতিয়া আমি দিম তেল, অলপ গৰম হৈ লওক। বাইদেউ দিয়ক আপুনি তেল দিয়ক এই আমাৰ লেতেৰা পাকঘৰ ওলাই যাব দিয়ক অঁ আৰু দিয়ক বাছ এয়া আমি দিলোঁ তেলখিনি গৰম হৈ লওক। তাৰপিছত আমি দিম কি দিম আপোনালোকক দেখাম আৰু অলপ পিছত দেখাই আছোঁ ৰ'ব। তেলখিনি গৰম হৈ লওক। ইফালে হৈ গ'ল আমাৰ কুকাৰটো আৰু তেলখিনি ধুনীয়াকৈ গৰম। এতিয়া আমি দি দিম পিঁয়াজ। এয়া পিঁয়াজ দি দিছোঁ, পিঁয়াজ দি দিলোঁ এয়া আৰু পিঁয়াজখিনি আমি ভাজি ল'ম ভালকৈ। পিঁয়াজখিনি কালাৰ অলপমান আহিছে, ব্ৰাউন কালাৰ হোৱালৈকে আমি ইয়াক ভাজি ল'ম। তাৰপিছত অলপমান হৈছে এয়া দেখিছে আপোনালোকে। এতিয়া আমি ইয়াত দি দিম আদা নহৰু পেষ্ট। আমি আদা নহৰু পেষ্টখিনি দি দিলোঁ। পিঁয়াজখিনি অলপমান ব্ৰাউন কালাৰ হোৱাৰ পিছত দেখিছে আপোনালোকে।
পিছত এইখিনি আমি ভালকৈ ভাজি ল'ম। ধুনীয়াকৈ ভাজি ল'ম। ভালকৈ ফ্ৰাই হ'লেহে বস্তুটো ভাল হ'ব, নহ'লে কেঁচা কেঁচা গোন্ধ এটা আহি থাকিব আদা নহৰু। সেইকাৰণে ভালদৰে ভাজি ল'ব বস্তুটো। আমি ভাজি আছোঁ। কথা এটা নহয়, আপোনালোকে কোনে কোনে এই বস্তুটো খায় কমেণ্ট বক্সত জনাবচোন দেই। আৰু আমাৰ বনোৱাটো কেনেকুৱা হৈছে লাষ্টত কমেণ্টটো কৰিব। আৰু আমি বনাই গৈ আছোঁ। এতিয়া আদা নহৰু পিঁয়াজ ভাজি থাকোঁতেই ইয়াত আমি এই যে জলকীয়া দুটা লৈছিলোঁ, এই জলকীয়াকেইটা দি দিম। ফালি লৈছোঁ, এই ফালি পানি দি দিছোঁ দেই। এইকেইটা আমি ভালকৈ ভাজি ল'ম। বতৰ ডাৱৰীয়াৰ কাৰণে অলপ জ্বলাটো আমি বেছিকৈ দিছোঁ, আৰু জ্বলা হ'লেহে মাংস খাবলৈ ভাল লাগে। এতিয়া ভাজি লৈছোঁ, আৰু অলপমান ভাজি ল'লে হ'ব আৰু এইখিনি। তাৰপিছত কি দিম চাই থাকক আপোনালোকে। দেখিছে আমাৰ আদা নহৰু পিঁয়াজ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, আৰু ধোৱাহে হৈ গৈছে প্ৰায়। ইয়াত দেখিছে নহয়। এতিয়া আমি ইয়াত দিম বিলাহী। কাটি লৈছিলোঁ যে, এই বিলাহীকেইটা দি দিম। বিলাহী দুটা লৈছিলোঁ, এই বিলাহীকেইটা ইয়াত আমি দি দিছোঁ। আৰু এইকেইটাও ধুনীয়াকৈ গলাই ল'ম ভাজি। চাই থাকক তেতিয়া। আমাৰ বিলাহীখিনি অলপমানকৈ গলিবলৈ আৰম্ভ কৰিছে, আৰু এইখিনি সম্পূৰ্ণকৈ গলাৰ পিছতহে আমি ইয়াত মাংসখিনি দিম। তাৰ আগতে আমি ইয়াত সোৱাদ অনুসৰি দিম নিমখ। আমি নিমখটো দি লওঁ। ইয়াত দিছোঁ নিমখ সোৱাদ অনুসৰি। ফালে দিছোঁ হালধি, ফালে দিছোঁ মিট মছলা, অলপমান দিম জিৰা পাউডাৰ, অলপমান দিম ধনিয়া পাউডাৰ। দিম আমি অলপমান মিৰ্চ পাউডাৰ, কালাৰটোৰ কাৰণে ৰেড চিলি হৈ যাব ইমানেই। আৰু এইখিনি আমি ভালদৰে ভাজি ল'ম। হলাই ল'লোঁ মছলাখিনি। যদি তলত লাগি যোৱা নিচিনা লাগে আপোনালোকে অলপমান পানী দি দিব পাৰে। আমাৰ ইমান এটা লগা নাই, সেইকাৰণে দিয়া নাই। যদি পিছত দৰকাৰ হয় আমি দিম বাৰু। এইখিনি বিলাহীখিনিও ভালদৰে গলি গৈছে। ইয়াৰ পৰা যেতিয়া তেলটো ওলাব ন, তেতিয়া আমি ইয়াত মাংসখিনি দি দিম। সেইখিনি ভালদৰে মিহলাই লওঁ। এয়া আপোনালোকে দেখিছে আমাৰ মছলাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আদা নহৰু পিঁয়াজ গোটেইখিনি ধুনীয়াকৈ হৈ গ'ল, আৰু বিলাহীৰ পৰা বিলাহীখিনিও ধুনীয়াকৈ গলি গ'ল, আৰু ইয়াৰ পৰা তেল বিলিঙিবলৈ আৰম্ভ কৰিছে। আৰু এই সময়তে আমি ইয়াত দি দিম মাংসখিনি। এইখিনি আমাৰ মাংসখিনি দি দিম। এতিয়া আমি এইখিনি দি দিম মাংসখিনি। আমি এতিয়া মাংসখিনি দি আছোঁ, দেখিছে মাংসখিনি দি দিছে। হৈ গ'ল। এইখিনি এতিয়া আমি ভালদৰে লৰাই দিম। লৰোৱা ধুনীয়াকৈ মিহলাই দিয়া। আৰু আমি গেছটো ৰাখিম মিডিয়াম ফ্লেমত। এইফালে মিডিয়াম ফ্লেমত দি দিলোঁ গেছটো। আৰু এইখিনি
ভালদৰে মিহলাই আমি 5 মিনিটমান ঢাকি দিম। ঢাকি দিয়া। এতিয়া 5 মিনিটমান ঢাকি দিম। আৰু ভালে হৈ গ'ল 5 মিনিট। এতিয়া আমি মাংসখিনি চাওঁচোন কেনেকুৱা আছে। এয়া আপোনালোকে দেখিছে। এতিয়া আৰু এইখিনি দিম লৰাই আমি আকৌ 5 মিনিট সেনেকৈ ফ্ৰাই কৰিম। কাৰণ ইয়াৰ পৰা পানীও ওলাইছে দেই, পানী বহুত ওলাইছে। এই পানীখিনি শুকাই যোৱাৰ পিছতহে আমি দিম আলু। সেইখিনি ভালদৰে ভাজিব লাগিব। ইয়াত দেখিছে আপোনালোকে। আকৌ 5 মিনিট ইয়াক আমি থ'ম। অলপমান গেছটো বেছি কৰি দিব, ফ্লেমটো মিডিয়ামতকৈ অলপমান ওপৰত ৰাখিব আৰু হাইতকৈ অলপ তল সেনেকৈ ৰাখিব। এইখিনি ঠিক আছে। আমি 5 মিনিট থৈ দিওঁ আকৌ ঢাকি। আকৌ 5 মিনিটৰ পিছত এয়া দেখিছে পানীখিনিও শুকাই গ'ল, ইয়াৰ পৰা ওলাইছে তেল। আৰু চাওঁচোন মাংসখিনি কেনেকুৱা হৈছে। এইখিনি আমি লৰাই দিম। এয়া দেখিছে কি ধুনীয়া হ'ল মাংসখিনি। এতিয়া আমি ইয়াত দি দিম আলুখিনি। প্ৰায় মাংসখিনি মানে 40% 50% মান সিজি গ'ল আৰু বাকী 50% আমি আলু দি সিজাম। আৰু এইখিনি এতিয়া আমি ভালদৰে লৰাই ল'ম। আপোনালোকে যদি ছাগলী মাংস বনাওঁতে গোন্ধ কিবা পায়, তেতিয়া ছাগলীৰ পৰা যিটো গোন্ধ ওলায় সেই গোন্ধটো পায়, তেতিয়া আপোনালোকে ইয়াত মছলাটো অলপমান বেছিকৈ দিব। তেতিয়া গোন্ধটো নাথাকেই। এয়া হৈ লওক, আলুখিনিও অলপমান সিজি লওক। আমি এয়া ঢাকনা দি পানী আৰু 20 মিনিটমান সিজাম এনেদৰে। আগতে আমি আকৌ এবাৰ মাংসখিনি লৰাই থৈ যাওঁ যাতে তলত লাগি নধৰে। তাৰ বাবে আপোনালোকে একদম ল' ফ্লেমত ৰাখিব গেছটো। গোটেইখন ধোৱা ধোৱা হৈ গৈছে দেই। এয়া দেখিছে মাংসখিনি। আলু আৰু অলপমান আমি ভাজিম আৰু তাৰ আলুখিনি যাতে অলপমান সিজে। আৰু তাৰপিছতে আমি ইয়াত অলপমান পানী দিম। এতিয়া দিব হোৱা নাই, আৰু অলপমান মাংসখিনি ভাজি লওঁ। যিমানেই মাংসখিনি আপুনি ভাজিব সিমানেই ভাল হ'ব। কেমেৰাটো ধোৱা হৈ গৈছেও, সি আপোনালোকে দেখিছে এইখিনি। আকৌ আমি তেতিয়া আলুখিনি আধা সিজালৈকে ইয়াক আমি ঢাকি থৈ দিম। এইফালে আকৌ আহি গ'লোঁ আমি মাংসখিনি চাবলৈ, কাৰণ মাংসখিনি যাতে লাগি নধৰে। অকণ ওপৰলৈ দেখা কেমেৰাটো, এইবোৰ আমাৰ কি দেখিছে বাৰু। এইখিনি দেখিছে আপোনালোকে মাংসখিনি। অকণ এনেকৈ দেখা, আকৌ এনেকৈ দেখা। কেমেৰা ধৰিবলৈ শিকাব। আকৌ লাগি গৈছে দেই তলত। ছাগলী মাংস যিহেতু সিজিবলৈ টাইম লাগে, সেইকাৰণে আমি ভালদৰে সিজাম ইয়াক। আৰু আলু আধা আধি সিজিছেই প্ৰায়। সেইকাৰণে আমি এতিয়া ইয়াত দি দিম পানী। হ'ব দেই। এইফালে আমি কৰি থৈছিলোঁ গৰম পানী, আৰু এইখিনি আমি এতিয়া অলপমানকৈ দি দিম। বেছি নিদিওঁ, কাৰণ বেছি পানী দিলেও বেয়া লাগিব। তাৰপিছত আমি এইখিনি দিম লৰাই। দেখিছে, আৰু অলপমান দিব লাগিব। মাংসত সদায় গৰম পানী দিব দেই। আপোনালোকে আমাৰ ৱালখন দেখি নাহাঁহিব দেই, কাৰণ ৰুমত থাকোঁ ন। ৰুমৰ ৱালবিলাক এনেকুৱাই আৰু। এতিয়া আমি গৰম পানী দিছোঁ, আৰু এইখিনি আমি এতিয়া লৰাই দিম। লৰাই এইখিনি চিটি দিয়াম আমি। তাৰ আগতে আমি জালুকটো দিবলৈ পাহৰি গৈছিলোঁ। এতিয়া জালুকখিনি দিম। ইয়াত খুন্দি থোৱা জালুকখিনি দি দিছোঁ। জালুকখিনি দি এইখিনি লৰাই দিওঁ।
এতিয়া চিটি দিয়ালৈকে ইয়াক আমি হাই ফ্লেমত গেছটো দি ইয়াক আমি এতিয়া চিটি দিয়াম যিটো 2-3টা চিটি অহালে মানে যিমান চিটি বেছি চিটি নিদিওঁ 3-4টামান চিটি অহালে ইয়াক আমি দি দিম আৰু গেছটো দিম মিডিয়াম ফ্লেমত হ'ব কৈছিলোৱে যে আমাৰ প্ৰেছাৰ কুকাৰটো অকণমান দিগদাৰ দিয়ে কাৰণ ই চিটি দিবলৈ নিবিচাৰে আৰু ঠিক তেনেকুৱাই হ'ল আমাৰ চিটি দিয়া নাই আৰু তথাপিতো মাংসখিনি ধুনীয়া হৈ গ'ল আৰু ইয়াক খাব পৰা হৈছে দেখিছে আপোনালোকে কিমান ধুনীয়া হ'ল গ্ৰেভিটো বহুত ধুনীয়া হৈ গৈছে আৰু এতিয়া আমি ইয়াত দি দিম মানে ধনিয়া কাটি থৈছিলোঁ সেই ধনিয়াখিনি আমি ইয়াত দি দিম সেইখিনি ধনিয়া কাৰণ ধনিয়াৰ পৰা বেলেগ এটা গোন্ধ ওলায় যিটো মোৰ খুবেই প্ৰিয় আৰু মই ধনিয়া বস্তুটো বহুতেই ভাল পাওঁ খাই ইয়াত দি দিছোঁ এয়া আৰু এইখিনি মিহলাই দিম তাৰপিছত আমি কৰি দিম গেছটো অফ আৰু আমাৰ ইয়াত হৈ গৈছে খাব পৰা গেছটো অফ কৰিলোঁ আৰু আপোনালোকে ইয়াত আমাৰ মাংসখিনি দেখিছে ইয়াৰ গ্ৰেভি দেখিছে কালাৰটো খুবেই ধুনীয়া আহিছে আৰু ইয়াত মানে মই লাইটটো দি দিছোঁ ন সেইকাৰণে কালাৰটো আপোনালোকে এনেকুৱা দেখিছে কিন্তু কালাৰটো বহুতেই ধুনীয়া আহিছে আৰু খাই চাওঁ কেনেকুৱা হয় আপোনালোকক জনাই আছোঁ আমি ভাত খাবলৈ নাপালোৱে কাৰণ আন্ধাৰে মুন্ধাৰে ভাত খাবলৈ লগীয়া হ'ল সেইকাৰণে আমি অলপকৈ ভিডিঅ'টো কৰি থলোঁ কাৰণ বাহিৰত বহুতেই বতৰ বেয়া শিল বৰষুণ দিছে আৰু আমি এনেকৈয়ে ভাত খাবলৈ লগীয়া হ'ল প্ৰথমবাৰ বস্তুটো মানে ৰেচিপিটো ট্ৰাই কৰিলোঁ ভাল লাগিলে আপোনালোকেও বনাই খাব পাৰে আৰু নতুন অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ বস্তুটো বহুতেই ভাল খাবলৈ আৰু আপোনালোকে খোৱালোকেতো জানেই কিমান ভাল হয় খাবলৈ আৰু নোখোৱাসকলেও ট্ৰাই কৰি চাব পাৰে যদি খাব বিচাৰে মই যেনেকৈ বনাইছোঁ ট্ৰাই কৰি চাব পাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ তেতিয়া বাই বাই